মই ভেজ নাখাওঁ পনীৰ পৰঠা আৰু কোনোবাই খায় নেকি মিছামিছি টাইম ৱেষ্ট কৰিলে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ এণ্ড আজি অহাতে কি হ'ল কুকুৰ এটা আই থিংক ষ্ট্ৰেট ডগ এটা খাবলৈ আহি আছিলে খাব বিচাৰিছিলে কিবা চ' মই খাবলৈ দিলোঁ মই খাবলৈ আনিছিলোঁ পনীৰ পৰঠা চ' তাৰে অকণমান খাবলৈ দিলোঁ বেচেৰা নাখালে মানে কুকুৰটো যে নন ভেজ হয় ভেজ দিলোঁ চ' খাই বেয়া পাই কিজানি সেইবাবে নাখালে আৰু মানুহেতো পাত্তা নিদিয়ে ৰাস্তাৰ কুকুৰেও মোক পাত্তা নিদিয়ে চ' আজি আছিলে মৰ্ণিং ডিউটি কৰি আহিছোঁ আৰু आई डोंट नो क्या होगा इस ब्लॉग में प्रत्येक जी हलो जिनहले एक कथा ना कारण एनेও गोटे कबत नकरे सॉरी सो मैं रूम तो खुली ये मोर रूम है रूम तो खुली अपना लगत कथा पाति आছো सो बर्तमान मैं ऊपर আমাৰ ছাদত আছোঁ আৰু মোৰ পিছফালৰ পৰিৱেশটো খুব বেছি ধুনীয়া হয় আৰু চ' আচল কথা হয় কি আজিৰ এই ভিডিঅ' বনোৱা উদ্দেশ্যটো কেইটামান মোৰ নিজৰ লাইফৰ কুৱেশ্যন মই নিজেই নিজক কৰোঁ নিজেই নিজৰ এনচাৰ বিচাৰোঁ হয়তো বেলেগে দুই এজনে বিচাৰে আৰু মই আচলতে HS 12ত থাকোঁতে মোৰ পঢ়া এৰিছিলোঁ এইটো সঁচা কথা হয় মই 12ত সায়েন্স লৈ যেতিয়া ক্লাছ 12ত আছিলোঁ তেতিয়া মই 2 ইয়াৰ্ছৰ কাৰণে পঢ়া বাদ দিছিলোঁ আৰু কেলেই বাদ দিলোঁ আৰু কেনেকৈ নিজকে অবজাৰ্ভ কৰিলোঁ যে মই পঢ়িম সেইটো মানে বহুত দীঘল নহয় শৰ্ট ষ্টৰি হয় বাট সেইখিনি টাইমত মোৰ কাৰণে ষ্ট্ৰাগলটো বহুত বেছি আছিলে কাৰণ কি হৈছিলে যেতিয়া ক্লাছ 12ত আছিলোঁ ক্লাছ ফাৰ্ষ্ট ইয়াৰৰ এক্সাম গৈ কিনে ক্লাছ 12ৰ ক্লাছ ফাৰ্ষ্ট ইয়াৰৰ ৰিজাল্ট গ'ল এণ্ড ছেকেণ্ড ইয়াৰৰ কাৰণে মই পঢ়াত চিৰিয়াছ আছিলোঁ মই ভাল কিমান আছিলোঁ নাজানো হয়তো ভাল নাছিলোঁ ফাৰ্ষ্ট ডিভিজন পোৱা ছোৱালীয়ে আছিলোঁ বাট কি হয় কিছুমান ক্ষেত্ৰত চিৰিয়াছনেছটো থাকে ন তো মই এনেকুৱা আছিল যে মই পঢ়িম তেনেকুৱা এটা চিৰিয়াছনেছ আগৰ পৰা আছিলে মোৰ বাৰু বাট মই খুব বেছি মনোযোগ দি কৰিব নোৱাৰোঁ সেইটো বেলেগ কথা চ' যেতিয়া মই ফাৰ্ষ্ট ইয়াৰত আছিলোঁ তেতিয়া ফাৰ্ষ্ট ইয়াৰত মোৰ ৰিজাল্ট দিলে 62 নে 61% আছিলে ছায়েন্স আছিলে ষ্ট্ৰীম আনন্দৰামত আৰু আছামিছ মিডিয়ামত পঢ়িছিলোঁ দেন ফাৰ্ষ্ট ইয়াৰৰ ৰিজাল্ট দিলে ফাৰ্ষ্ট ডিভিজন তেনেকৈ আহিলে দেন কি হ'ল ছেকেণ্ড ইয়াৰত মই টিউশ্যন ঠিক কৰিলোঁ কাৰণ ফাৰ্ষ্ট ডিভিজন পালেতো আজিকালি একো নহয় চ' ভাল ৰিজাল্ট কৰিব লাগিব সেইকাৰণে মই টিউশ্যন ল'লোঁ আৰু মেথছৰ টিউশ্যন ঠিক কৰিছিলোঁ আৰু আচলতে আনন্দৰামত ইমান ভালকৈ শিকায় যে টিউশ্যনৰ খুব বেছি প্ৰয়োজন নহয় তথাপি মই টিউশ্যন ঠিক কৰিছিলোঁ কাৰণ কিবা এটা থাকেনে টিউশ্যন কৰিম কিবা কৰিম আনন্দৰামত কৰিলে টিউশ্যনৰ অৱশ্যে প্ৰয়োজন নহয় খুব বেছি তথাপি চ' টিউশ্যন ঠিক কৰিছিলোঁ মেথছৰ চ' ছাৰৰ তাত টিউশ্যন ছাৰে ক'লে চ' মই মেথছৰ কিতাপখন মই মেথছৰ কিতাপখন কিনিছিলোঁ সিদিনাখনৰ পৰা কি আছিলে মোৰ একজেক্টলি ডেটটো মনত নাই বাট সিদিনাখনৰ পৰা কি হৈছিলে আমাৰ ছেকেণ্ড ইয়াৰৰ ফাৰ্ষ্ট মেথছৰ টিউশ্যন ষ্টাৰ্ট হ'লে হয় চ' মই কিতাপখন কিনি পাঠশালাৰ পৰা আইতাহঁতৰ তাত যাবলৈ ওলাইছিলোঁ যোৱাতে ছাৰ এজনক লগ পালোঁ খুৰা মাৰ লগত কাম কৰে তেখেতক লগ পালোঁ পাই কিনে মানে তেখেতৰ লগত যাম বুলি ভাবিলোঁ কিতাপখন কিনি এণ্ড তাৰ পিছদিনাৰ পৰা মোৰ ফাৰ্ষ্ট ছেকেণ্ড ইয়াৰৰ এক্সাম ষ্টাৰ্ট হ'লে হয় চ' কিতাপখন কিনি মই যেতিয়া যাবলৈ ওলাইলোঁ তেতিয়া পাঠশালাৰ চাৰিআলিটো পোৱাৰ লগে লগে আমাৰ বাইকখনক এখন বলেৰ'ই পূৰা উৰুৱাই দিলে তো মোৰ সেইদিনা মই এনেকৈ ধাপকৈ পৰি কিনে উঠি কিনে ভাবিছোঁ মই জিন্দা আছোঁ নে নাই চ' মোৰ একো হোৱা নাই মোৰ ইমান ভাগ্য ভাল যে মোৰ পিছফালে ভণ্টিৰ কাৰণে আইতাহঁতৰ তাত ভণ্টিৰ কাৰণে লৈ গৈছিলোঁ গাখীৰ 1 লিটাৰ চ' গাখীৰ লিটাৰ আছিলে তো গাখীৰ লিটাৰৰ কাৰণে মোৰ মূৰটো পাক্কাত নপৰি কিবাহত পৰিলে পাক্কাত নপৰি গলটো মচকা খাই গ'ল তো
খুব বেছি একো হোৱা নাই, উঠি বহিছোঁ, ষ্টেচনত নিলে কেছবোৰ ৰেজিষ্টাৰ কৰিব লাগে, তো ষ্টেচনত নিলে সেইদিনাখন একোৱেই হোৱা নাই মোক। তো গধূলি অকণমান উশাহ লওঁতে প্ৰব্লেম পাইছিলোঁ, চ' নলবাৰীত নিছিলে, বাট তেনেকুৱা একো প্ৰব্লেম নাপালে, সেইদিনা একো হোৱা নাই। পিছদিনা মোৰ গলটো ইমান কাৰণে বিকি উঠিছে। তাৰপাছত মই দেখালোঁ প্ৰতীক্ষা হস্পিটেলৰ ডক্টৰ জিন্তু ছাৰ হয়, জিন্তু ছাৰে মোক চিনি পায়, আচলতে মোৰ ভঙা চিঙা খুব বেছি হৈ থাকে। তো জিন্তু ছাৰৰ তাত দেখালোঁ, দেখুৱাৰ পিছত গলটো ইমানমান হৈ উঠিলে ন, তো দেখুৱাৰ পিছত প্ৰায় 2 মান্থমান ট্ৰিটমেণ্ট কৰাৰ পিছত ভাল হ'ল। তাৰপাছত পঢ়ি থাকি কি হ'ল, যেতিয়া পূজাৰ টাইম আছিলে এক্সাম, তেতিয়া আনন্দৰামৰ কি হয়, যিবোৰ মাৰ্ক কম আহে বা এক্সট্ৰা ক্লাছ দিয়ে, যেতিয়া মাৰ্ক বা যি কিছু, মোৰ ফিজিক্সত মই বহুত উইক আছিলোঁ, তো ফিজিক্সৰ কাৰণে এক্সট্ৰা ক্লাছ দিছিলে কলেজৰ পৰা। তো এক্সট্ৰা ক্লাছ কৰিব যোৱাতে গধূলি ইমানমান টাইমত কি হ'ল, মই ইনভাৰ্টাৰটো হাতেৰে টাচ কৰিব খোজোতে ইনভাৰ্টাৰে মোক উৰাই দিলে। আৰু এইখন বাঁহাতখনত মই এইখিনি জেগাত আঘাত পাইছিলোঁ, এণ্ড বাঁহাতখনৰে মই চুইচটো চুলোঁ। দেন কি হ'ল, পূৰা উৰি গ'লোঁ, গৈ একেবাৰে শ্বৰ্ট কৰি অৱস্থা নাই, লগে হস্পিটেল। এণ্ড 1 উইক মই তাৰপাছত ৰুমৰ পৰা ওলাব পৰা নাছিলোঁ, বহুত উইক হৈ গৈছিলোঁ সেইটো ঘটনাৰ পাছত। কি হ'ল, তাৰপাছত কিবা তেনেকুৱা হ'ল, আগতেও মানে খুব বেছি হালি থাকিব নোৱাৰোঁ, গলটো বিষায়, তেনেকুৱাই কিবা লেঠা লাগি কিনে গলটো খুব বেছি বিষ। তো সেই বছৰ কি হ'ল, তেনেকৈ থাকি মই পঢ়িবই নোৱাৰিলোঁ, আৰু নপঢ়িলে মানুহৰ এক্সাম দিব এনেও মন নাযায়, আৰু টানো আছিলে, আৰু মই মানুহটো এনেকুৱা মানে অকণমান কোজা হৈ গৈছিলোঁ। চ' মানে এনেকৈ থিয় হৈ থাকিব, এনেকৈ প্লেইন হ'ব নোৱাৰোঁ, আৰু অকলে ক'তো যাব নোৱাৰোঁ, মূৰ ঘূৰাই, কাৰণ ট্ৰিটমেণ্ট চলি আছিলে, বহুত শক্ত ঔষধ দিছে। গুৱাহাটীত নেদেখুওৱা জেগাই নাই, গুৱাহাটীত নেদেখুওৱা ঠাই নাই সেইটো বেমাৰৰ মানে নাৰ্ভৰ প্ৰব্লেম হৈ গৈছিলে এইখিনি জেগাত। চ' লাইক তেনেকৈ গ'ল, সেইটো বছৰ তেনেকৈ এক্সাম দিয়া নহ'লে, কাৰণ নপঢ়িলেনো আৰু কি এক্সাম দিম, সেইটো ইয়াৰ গ'ল। দেন নেক্সট ইয়াৰ ভাবিলোঁ এক্সাম দিম, তাৰপাছত নেক্সট ইয়াৰ এনেকুৱা হ'ল যে ৰাতিপুৱা নেক্সট ইয়াৰ ভালকৈ কথা পাতিলোঁ ছাৰহঁতৰ লগত, PGৰ হোষ্টেলো লৈছিলোঁ, আৰু আনন্দৰাম খুব বেছি ছাপৰ্টিভ হয়। মই আচলতে জীৱনটোত যদি কেতিয়াবা কোনোবা মেডিকেলত কাম কৰি থাকোঁ বা ক'ৰবাত কাম কৰি থাকোঁ, আনন্দৰামৰ নাম কেতিয়াও নোলোৱাকৈ নাথাকিব নোৱাৰিম। মই যেতিয়া HSLC পঢ়িছিলোঁ, তাৰ ছাৰ বাইদেউসকলো বহুত ছাপৰ্টিভ আছিল, বাট আনন্দৰামৰো খুব বেছি ছাপৰ্টিভ হয়। আৰু যিজন হেড ছাৰ আছিলে, ৰঞ্জিত ডেকা ছাৰ হেড ছাৰজন, দুজন খুব বেছি ছাপৰ্টিভ হয়, বা যিবোৰ আমাক বায়'লজি ফিজিক্স শিকাইছিলে অসীম ছাৰ, মই মানে সকলোবোৰ গোটেই ষ্টাফবোৰ বহুত বেছি ছাপৰ্টিভ আছিলে। দেন ছাপৰ্ট কৰিছিলে যে লাষ্ট ইয়াৰ নিদিলা এইবছৰ ভালকৈ দিয়া। দেন সেই বছৰ এনেকুৱা খেলা খেলিলে ন ভগৱানে মোৰ লগত, কি হৈ গ'ল, মাৰ অকস্মাতে ডেংগু হ'ল। যেতিয়া ফাৰ্ষ্ট এক্সাম এডমিশ্যন ল'লোঁ, তেতিয়া মাৰ ফাৰ্ষ্ট ডেংগু হ'ল। ডেংগু হৈ গুৱাহাটী পলিক্লিনিকত 7 দিন ৰখিলোঁ। চ' 7 দিন ৰখি কিনে নিলোঁ। তাৰপাছত মাৰ কি হ'ল, মেলিনা, ছেইম একেটা বছৰতে মেলিনা হ'ল। তো মেলিনা হোৱাৰ পিছত কি হ'ল, আকৌ তাৰে কেইদিনমান পিছত ভণ্টিৰ হাৰ্ট এটেক আহিল। অকস্মাতে কি হৈ গ'ল, মানে কি চিটুৱেশ্যন হৈছে মই গমেই পোৱা নাই। পঢ়া পাতি কি বস্তু মই একেবাৰে মই ভাবিবই পৰা নাই, পঢ়া পাতি বোলা যে কিবা এটা যে বস্তু আছে, একেবাৰে ভাবিব পৰা নাই। চ' তাৰপাছত কি হৈ গ'ল, মাৰ ডেংগু হ'ল। ডেংগু হোৱাৰ পিছত 7 দিন ইয়াত ৰাখি কিনে ঘৰত লৈ গ'লোঁ, মা উইক হৈ গৈছিলে। তাৰপাছত কি হৈ গ'ল, কেইদিনমান যোৱাৰ পিছত মাৰ মেলিনা হ'ল। তেনেকৈ ট্ৰিটমেণ্টত কমেও 2-3 মাহ 4 মাহ গুচি গ'ল। এণ্ড মোৰতো ট্ৰিটমেণ্ট চলি আছিলেই, এণ্ড সেইখিনি টাইমতে কি হ'ল, ভণ্টিৰ হাৰ্ট এটেক আহিল। আচলতে ভণ্টিৰ হাৰ্ট এটেক অহা নাছিলে, আমাৰ তাইৰ হয়তো যিবোৰে গম পায় তাইৰ এইমছত অপাৰেশ্যন আছিলে। এইবোৰ ষ্টৰি মই মোৰ বাকী ব্লগবোৰত ক'ম। দেন এইমছৰ হাৰ্ট এটেক, এইমছত তাইৰ অপাৰেশ্যন হৈছিলে যেতিয়া তাই সৰু আছিলে।
চ' যেতিয়া মানে তাইৰ তাইৰ অকণমান ওলোৱাতে কষ্ট হ'ল, কাৰণ তাইৰো টেনশ্যন হৈ গৈছে, কাৰণ আমাক সৰুৰ পৰা পাপাই আছে যদিও, পাপাই দায়িত্ব লয় যদিও, আমাৰ বেছিভাগ দায়িত্ব বা বেছিভাগ কাম সদায় মায়ে কৰে সৰুৰ পৰা, আৰু মা নহ'লে আমি চলিব নোৱাৰোঁ। চ' সেইকাৰণে কি হ'ল, ভণ্টিৰ যেতিয়া মাৰ যেতিয়া তেনেকৈ দেখিলে, তাইও অকণমান ভয় খালে, সৰু ছোৱালী বুকখন বিহুৱা কৰিলে, বেমাৰবোৰ দেখি তাইও চক খালে, চক খাই মানে কি হ'ল, তেনেকুৱা চক এটা খাই বুকখন বিষাই। চ' আমি তেতিয়া এদিন কি হ'ল, তাই উশাহ নোপোৱা হৈ গ'ল। উশাহ নোপোৱা হওঁতে মই ৰাতি নে ৰাতিপুৱা আছিল, খুব বেছি মনত নাই, আজিৰ পৰা 4-5 বছৰৰ আগৰ ঘটনা। তো তাইক লৈ আনিলোঁ গুৱাহাটীত। তো গুৱাহাটীত তাইক নাৰায়ণাত ৰাখিলে, তাৰপাছত তাইক নলবাৰীতো এবাৰ দেখুৱাইছিলোঁ, নলবাৰী ইউনাইটেডত নিলোঁ ফাৰ্ষ্ট, তাৰপাছত নাৰায়ণা আনিলোঁ পিছদিনা, তাৰপাছত হায়াত আনিলোঁ। হায়াতত ক'লে যে তাইৰ ভালকৈ চেকআপ কৰিব লাগিব, আমি অকণমান প্ৰব্লেম পাইছোঁ আগৰ অপাৰেশ্যনটোত, কাৰণ তাইৰ অপাৰেশ্যনটো স্পেচিয়েলি কৰা হয় দিল্লীৰ এইমছত। চ' মানে কি হয়, চব ঠাইতে তাইৰ ট্ৰিটমেণ্টটো তেনেকৈ নহয়, এটলিষ্ট হাৰ্টৰ নহয়। চ' ক'লে যে দিল্লীত ডক্টৰ আহিব ইমান তাৰিখে, তো তেতিয়া আমি ট্ৰিটমেণ্ট মানে কিবা কৰিম আৰু। চ' আমাৰ মানে ৰখিব টাইম নাই, তাইৰ যিটো চিটুৱেশ্যন হৈ গৈছিলে, আমাৰ ইয়াত ৰখি থাকিব টাইম নাই। চ' সেইকাৰণে কি কৰিলোঁ, তাইক ডাইৰেক্ট শ্বিলঙৰ নেগ্ৰিমছত নিলোঁ। শ্বিলঙৰ নেগ্ৰিমছত তাইৰ যেতিয়া টেষ্টবোৰ কৰিলে, ECG ইকো কৰিলে, কৰি কিনে ক'লে যে তাইৰ হাৰ্টৰ আগৰ ঠাইত আকৌ ফুটা ওলাইছে। পইচা নাই হাতত, কিমান পইচা মানে, চাকৰি কৰিল বুলি আৰু ক'ৰ পৰা পইচা ওলাই থাকিব ইমান। চ' লগে লগে কি কৰিলোঁ, এৰাতিত আমাৰ মাটি আছিলে, এৰাতিত সেই মাটি বেচিছোঁ, এৰাতিত। চ' মাৰ ইচ্ছা আছিলে সেইখিনি মাটিত মাৰ কিবা টিউশ্যন ক্লাছ খোলা, ৰিটায়াৰ্ড হোৱাৰ পিছত হয়তো কেতিয়াবা পাৰোঁ যদি খুলিম আৰু। তো সেইখিনি মাটি এৰাতিত বেচি তাইক ডাইৰেক্ট সেইটো ইয়াৰতে দিল্লীত লৈ গ'লোঁ। তো দিল্লীত লৈ যাই তেতিয়ালৈকে মোৰ এইখিনি ট্ৰিটমেণ্ট চলি আছিলে গুৱাহাটীত, মই চলিব পাৰোঁ আৰু নাৰ্ভৰ টেবলেট খাই টোপনি মাৰি তেনেকৈ কাম কৰি থাকোঁ। মাতো তেনেকৈ কাম কৰিব নোৱাৰে। দেন মাক ভণ্টিক দিল্লীত লৈ গ'লোঁ, এণ্ড দিল্লীৰ পৰা আনিলোঁ। দিল্লীত ক'লে যে নাই, তাইৰ একো প্ৰব্লেম হোৱা নাই, একো প্ৰব্লেম হোৱা নাই, তাই ভয় খাইছে, এনজাইটি হৈছে, সেইকাৰণে বুকৰ বিষ হৈছে, আগৰ অপাৰেশ্যনটোত একো প্ৰব্লেম হোৱা নাই। ত' নেগ্ৰিমছত কি হ'ল, তাইৰ অপাৰেশ্যনটো অকণমান বেলেগকৈ কৰিছে। মই এইবোৰ ভালকৈ ষ্টাডি কৰি পিছত ক'ব লাগিব তাইৰ ষ্টৰিটো, বাট কি হয় যে তাইৰ অপাৰেশ্যনটো অলপ বেলেগকৈ কৰিছে, অকণমান হয়তো কিবা অলপ বেলেগ। সেই দিল্লীৰ এইমছতহে মানে তাইৰ হাৰ্টৰ ট্ৰিটমেণ্টটো হয় আৰু ভালকৈ, ইয়াত অকণমান ট্ৰিটমেণ্ট কৰিব টান হয়। চ' সিহঁতে ক'লে যে একো প্ৰব্লেম হোৱা নাই, আমি এনেই ইয়াৰ পৰা মাটি বেছি গুচি গ'লোঁ তাত, এণ্ড তাত গৈ গম পালোঁ, তাত গৈ অকল চেৰেডন বিষৰ টেবলেট থাকে যে, সেই এটা দি পঠিয়াই দিছে। তাইৰ একো হোৱা নাই, সুস্থ, অকণমান এনজাইটি হৈছিলে, বিষ। চ' তাৰ পৰা আহিলোঁ তাত দিল্লী এপলত মাৰ ডেংগু হোৱাৰ পিছত কি হয়, মানুহ উইক হৈ যোৱাৰ ফলত কি হয়, মাৰ নাৰ্ভৰ প্ৰব্লেম হৈছিলে। তো মাক এপলত দেখালোঁ, মই এপলত দেখাই কিনে এইটো এটা কথা ভাল হৈছে যে মোৰ যিটো 1 year ধৰি ইয়াত গুৱাহাটীৰ এজন ডক্টৰ ট্ৰিটমেণ্ট হৈ আছিলে, মই তাত যোৱাৰ পিছত যেতিয়া দিল্লী এপলত দেখালোঁ, তেতিয়া মোক তাত 2 বিধ টেবলেট দিলে নাৰ্ভৰ। সেই 2 বিধ টেবলেট খাই মই ভাল পাই গ'লোঁ। দেন আহি থাৰ্ড 3 বছৰটোত মই ভাবিলোঁ এইবাৰ পঢ়িম। চ' ছাৰে কৈছে যে তুমি আৰ্টছ লোৱা। তো মই ক'লোঁ ছাৰ মই আৰ্টছ নলওঁ, মই 2nd ডিভিজন গ'লেও 3rd ডিভিজন ল'লেও মই ছায়েন্সে পঢ়িম। তো তাৰপাছত কি হ'ল, 3rd year এডমিশ্যন ল'লোঁ। 3rd year এডমিশ্যন লৈ পঢ়ি আছিলোঁ, মই ঘৰৰ পৰাই পঢ়োঁ, টিউশ্যন কৰি আছিলোঁ। বাট ষ্টিল কি হ'ল, অকস্মাতে এদিন মায়ে ক'লে মোৰ গেষ্ট্ৰিক হৈছে। গেষ্ট্ৰিক হোৱাৰ পিছত গেষ্ট্ৰিক বেছি হৈছে, ডক্টৰক দেখাওঁ। চ' ডক্টৰক দেখালোঁ, বাচ্ছালাত ডক্টৰক দেখুৱাই, ডক্টৰজনৰ নাম নকওঁ। চ' তেখেতে মাক গেষ্ট্ৰিকৰ ঔষধ দি ঘৰত পঠিয়াই দিলে, আৰু তেখেতৰ দোষ নহয়, আচলতে কিছুমান মেডিকেল ট্ৰিটমেণ্ট তেনেকুৱাই হয়, মাৰ চিমটমছবোৰ তেনেকুৱাই আছিলে, গেষ্ট্ৰিকৰে আছিলে। দেন তাত দেখুওৱা 2 দিন পিছত মায়ে ৰুটি কৰি দিছে, মই পঢ়ি আছোঁ। ৰুটি কৰি দিয়াৰ পিছত ৰুটি খাই মায়ে বোলে মোৰ গাটো বেয়া লাগিছে। তো গাটো বেয়া লাগিছে, ঠিক আছে, গাটো বেয়া লাগিল। তাৰপাছত মই বোলো জিৰাই দে, গাটো বেয়া লাগিছে, ভাল পাবি। তো তাৰপাছত মা এনেকা বমি কৰিছে, লগে লগে পাঠশালা গভমেণ্ট হস্পিটেল। দেন পাঠশালা গভমেণ্ট হস্পিটেলত মাক ক'লে ডক্টৰে যে তোমাৰ মাৰ বহুত চিৰিয়াছ হয়, তো বহুত বেছি চিৰিয়াছ হয়। তেতিয়া আমি গম নাপাওঁ টেষ্টবোৰ, তেতিয়াতো মই মেডিকেল ডিপাৰ্টমেণ্টত পঢ়া নাছিলোঁ। চ'
ক'লে যে মাৰ বহুত বেছি চিৰিয়াছ হয়, ইমাৰ্জেঞ্চি গুৱাহাটীলৈ লৈ যাওঁ। তো কোনো নাই, পাপাহঁতে তেতিয়া, আৰু পাপা থাকিলেও মানে সেইবোৰ বেলেগ কথা বাৰু, কোনো নাই, লগতো নাই, তেনেকুৱা পইচা পাতিও নাছিলে। ইমান ট্ৰিটমেণ্ট কৰাৰ পিছত আৰু ঘৰ বান্ধি আছিলে, কেনেকৈনো ইমান টকা থাকে, টকা নাছিলে। তো মোৰ অকণমান মানে পইচা পাতি আৰু মেনেজ হ'ল আৰু কিবাকৈ। তো অকণমান পইচা পাতি মেনেজ কৰি মই ডাইৰেক্ট মাক লৈ আকৌ দিছপুৰ পলিক্লিনিকত লৈ আনিলোঁ। দিছপুৰ পলিক্লিনিকত লৈ আনি মাক পিছদিনা ICUত মাক ক'লে যে তোমাৰ মাৰ চিটুৱেশ্যনটো বৰ্তমান ভাল নহয়, নেক্সট দিনা অহাকালি ৰাতিপুৱা ডক্টৰ আহি কিনে ক'ব কি হয়। চ' মোক কৈছে পিছদিনা ৰাতিপুৱা ডক্টৰে যে মই মোৰ নিজৰ ভতিজাকে বচাব নোৱাৰিলোঁ এইটো বেমাৰত, চ' মাক মানে ৰিক্স নাই, ঘৰৰ কোনোবা ডাঙৰক মাতা। তো মই ক'লোঁ যে ঘৰৰ ডাঙৰ তেনেকুৱা কোনো নাই। মামাহঁতে খবৰ লৈ আছিলে, বাট ষ্টিল ক'লোঁ যে ঘৰত তেনেকুৱা ডাঙৰ, কাৰণ মামাহঁত প্ৰত্যেকজনে ব্যস্ত, খবৰ লৈ আছিল যদিও তেনেকৈ আহিব পৰা নাছিলে। মই কৈছোঁ যে মাৰ যদি কেঞ্চাৰো হৈছে মোক কওক, মোৰ এজ কম হ'ব পাৰে, বাট মোৰ 17 আছিলে, মই 18 বুলি কৈছোঁ, মই 18 বছৰ হয়, মোক কওক, কেঞ্চাৰ হ'লেও মই মেনেজ কৰিম। চ' তেনেকৈ ক'লোঁ। কোৱাৰ পিছত মোৰ মাথা চাথা ঘোলা হৈ গৈছিলে এইখিনি টাইমত। তাৰপাছত মাক 4-5 দিন ICUত ৰাখিলে, ICUত ৰাখি কিনে তাৰপাছত কেবিনত চিফ্ট কৰিলে, চিফ্ট কৰি তেনেকৈ লৈ আনিলোঁ। তাৰপাছত 1 month মান মানে মাৰ সেইখিনি টাইমত হৈছিলে কি পেনক্ৰাইটাইটিছ, পানক্ৰিয়াছ। এইটো ষ্টৰি, পানক্ৰিয়াছ কি হয় কি নহয় সেইটো আৰু এটা বেলেগত ক'ম, বেলেগ এটা ষ্টৰিত ক'ম। তো বেলেগ এটা ষ্টৰিত বেলেগ এটা ব্লগ বনাম। এইটো ব্লগ ইতিমধ্যে 15 মিনিটৰ হৈ গৈছে। এণ্ড তাৰপাছত কি হ'ল, 1 month পিছত মাৰ আকৌ গ'ল্ডবাডাৰত ষ্ট'ন পালে। তো গ'ল্ডবাডাৰত ষ্ট'ন পোৱাৰ পিছত আকৌ মাক অপাৰেশ্যন কৰিব লৈ আনিলোঁ নেমকেয়াৰ হস্পিটেলত। চ' 3rd ইয়াৰটো মই তেনেকৈ থাকি তেনেকৈয়ে মই বোলো এইবাৰ নহ'ব ভাই, এইবাৰ যদি বন্ধ দিওঁ মই জীৱনটো ঘৰত বহি থাকিব লাগিব। চ' তেনেকৈ নপঢ়া চিন্তা কৰি পৰীক্ষা দি দিলোঁ। অকণমান পঢ়িছিলোঁ বাৰু 1 month মান আগতে। এণ্ড ফাইনেলি কি হ'ল, মই পাছ কৰি গ'লোঁ। আৰু সেইখিনি টাইমত চ' তাৰপাছত তেনেকৈ কি হ'ল, তেনেকৈ এক্সাম দিলোঁ, পাছ কৰিলোঁ। মই পাছ কৰিম বুলি ভবা নাছিলোঁ, ৰিজাল্টে চোৱা নাছিলোঁ দুপৰীয়া 12টা-1টালৈকে, যে মই জানো মই ফেইল হয়। বাট ষ্টিল কি হয়, পাছ কৰি গ'লোঁ। ৰিজাল্ট বেয়া হোৱা নাছিলে, পেৰামেডিকেলত ছিট পাব পৰা হৈছিলে। চ' এডমিশ্যন ল'লোঁ ইয়াত আহি কিনে পঢ়িলোঁ। দেন ফাইনেলি কমপ্লিট হ'ল আৰু গ্ৰেজুৱেশ্যনটো। এতিয়া ইণ্টাৰ্ণ কৰি আছোঁ। বাট ষ্টিল লাইফটো ইজি নাছিলে। মোৰ কাৰণে নহয়, কাৰো কাৰণে ইজি নহয়, বাট মোৰ সেইখিনি টাইম বহুত বেছি টিপিকেল বুলি কয় নেকি, বহুত বেছি কিবা অদ্ভুত চিটুৱেশ্যন গৈছে। এণ্ড এনেকৈ মই পঢ়িব আহিলোঁ আৰু পঢ়িলোঁ। চ' এইটোৱে মোৰ ষ্টৰি আছিলে গ্ৰেজুৱেশ্যনলৈকে অহালৈকে। গ্ৰেজুৱেশ্যনৰ টাইমত বহুত সন্মুখীন হৈছিলোঁ প্ৰব্লেমৰ, চবেই হয় বাৰু, সেইবোৰ শ্বেয়াৰ কৰিম লাহে লাহে। এণ্ড আজিৰ ব্লগটি এইখিনিতে শেষ কৰোঁ। বহুত বেছি মই বকিয়ে থাকোঁ, ইমান বকোঁ যে মোৰ কাষত থকাজন ব'ৰ হৈ যায়। আপোনালোকে ব'ৰ হৈছে নেকি বাৰু? যদি হোৱা নাই তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাব। যদি মোৰ ভিডিঅ'টো চাইছে শেষলৈকে, তেতিয়াহ'লে মোৰ চেনেলটি লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু খুব বেছি নকওঁ, বহুত বেছি দীঘল হৈ গৈছে। চ' মই এতিয়া গা ধুব যাওঁ, অকণমান ঠাণ্ডা পৰিছে, ৰেষ্টটো ল'লোঁ। এণ্ড বাই বাই।